আমি তিলৰ খেতি কলা हेलो नमस्कार मुन्ना विकास और आप लोग से ऐसे YouTube चैनल जादू विकास ब्लॉग। तो बहुत लोग मेरा इस इंट्रो को देख के शॉक हो चुके हैं क्योंकि मैं पहले बना रहा था हिंदी में ब्लॉग और अभी मैं बनाने लगा हूँ असामीज से, यानी मैं आज से असामीज से ब्लॉग बनाना स्टार्ट कर चुका हूँ। जी को মোক रिक्वेस्ट কৰি আছিল যে তুমি আসামিছত ব্লগ বনোৱা, তো ফাইনালি আজি পৰা মোৰ এইটো চেনেলত আসামিছত ব্লগ আহি থাকিব। नेक्स्ट चैनल वो हिंदी আহিব। ओके, तुम्हारा जितना भी लोग देख रहे हैं मेरा ये दो चैनल जो अभी मैं स्क्रीन में लगा दे रहा हूँ, ये दो चैनल में मेरा हिंदी में वीडियो और ब्लॉग आने वाला है, जाके सब्सक्राइब कर लेना। ओके, तो बोलक আজি আপোনালোকক মই তিলৰ খেতি দেখুৱাম। এয়া চাওক তিলৰ খেতি। তো বলক যাওঁ তিলৰ খেতিৰ মাজলৈ। তো প্ৰথমতে খুৰাজনৰ লগত লগ কৰি লওঁ বলক। আমি তিলৰ খেতি কলা কি কৈছে? তিলৰ খেতি কৰিছে সাতপুৰা ওই একত মাটি সাতপুৰা আছে না আগলেও আছে বলকচোন আমি যাওঁ তিলৰ খেতিৰ মাজলৈ। ওকে, তিল কেনেকুৱা আছে আপোনালোকক দেখুৱাই আছো। ওকে, আৰু এইফালে চাওক আমি তিলৰ খেতিৰ মাজলৈ সোমাই আহিলো লাহে লাহেকৈ। তো বলক আজি আপোনালোকক মই এটা তিল ছিঙি দেখুৱাওঁ। এবাৰ তিলৰ খেতি যিহেতু মই ইমান ভাল দেখা নাই এইখন জেগাত, কিয় এইখন জেগা বহুত চেচুক জেগাত খেতি কৰিছে তিল খেতি। এইফালে দেখিছে মই এটা এৰুৱাইছিলো, তো এয়া কোলা কোলা তিল। আৰু এইফালে চাওক না ইমান ধুনীয়া ধুনীয়া হালধীয়া গছৰ ফুল, মানে এই তিলৰ গছৰ মাজে মাজে হৈছে, যিহেতু আপোনালোকে দেখিছে এয়া যিটো হালধীয়া ফুলৰ গছ পুৰা তিলৰ খেতিৰ মাজে মাজে হৈছে। আকৌ এইখন জেগাত কিন্তু তিল গছ এটাও নগজিলে, কিন্তু হালধীয়া যিটো ফুল সেইটো পুৰা গজি গৈছে আৰু কিমান সুন্দৰকৈ হৈছে দেখিছে হালধীয়া ফুলটো। আৰু এই ফুলটোৰ নাম কি আপোনালোকক কমেণ্ট কৰি জনাব। তেনেহ'লে আজিৰ ব্লগটো ইমান। আপোনালোকক যদি চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছো নেক্সট এটা ব্লগত।